কিহেৰেনো আৰম্ভ কৰি মহান জাতিৰ মহান ভাষাৰ বিষয়ে দুটামান দৃষ্টান্তেই দিওঁ। কালৰো কাল বিপৰীত কাল, বান্দৰে বাইছে বলধৰ শাল। হেৰ বোপা ধৰৈ ধৰ হে ৰাজ্য ভাষাক খামুচি ধৰ। জয় জয়তে মই ক'ব বিচাৰো সকলো অসমীয়া ভাষীকে, নুমাব নিদিব উন্নতিৰ আশা ধৰি ৰাখক আমাৰ ভাষা। আপোনাসৱে চাগে ভাবিছে কিন্তু বাৰে বাৰে ভাষাক ধৰি ৰখাৰ কথা কয়। আৰে শুনকচোন অকণমান সময় খৰচ কৰি মোৰ এই জধলা মুখেৰে ওলোৱা ফাফৰে ধৰা কথাবোৰ। বাৰু ভাবকচোন, হাতত যদি পাত্ৰই নাথাকে পানী জানো ধৰিব পাৰি? ঠিক একেদৰে ভাষাই যদি অস্তিত্বহীন হয় তেতিয়া জানো সাহিত্য সংস্কৃতি ৰাখিব পাৰি? মোৰ এই প্ৰশ্নবোধৰ আঙুলিটো যে কেৱল যুৱ প্ৰজন্মলৈকে কৰিছো এনে নহয়, এই আঙুলিটো পিতৃ মাতৃ সমাজ তথা স্বয়ং নিজলৈকো টোৱাইছো। অসমীয়া হেন সহজ সৰল প্ৰাণৰ নামতো যেন মৰম লগা ভাষাটো থাকোঁতেও পশ্চিমীয়া দেশৰ ইংলিছ নে ভিংলিছে আমাৰ আপোন হ'ব লাগেনে? ইংৰাজী কোৱা বা জনাটো বেয়া কথা নহয়, বৰঞ্চ বিশ্বৰ সংযোগী ভাষা হিচাপে নজনাটোহে হাস্যকৰ। সেইবুলি ইংৰাজী বা অন্য ভাষাৰ অনুকৰণৰ দৌৰত নিজ ভাষা মূল্যহীন নহয়, তাৰ প্ৰতি চকু ৰখা ভাল। জীৱন বাটত আগুৱাই যাওঁতে যদি নিজ ভাষাই হেৰাই যায় তেতিয়া যে হৰিয়ে আমাক অথাই সাগৰত নুডুবাব তাৰ কিমানে আছে? অসমীয়া ভাষা আমাৰ আচলৰ ধন বুলি আকাশত চাং পাতিলে জানো হ'ব? আমি যদি নিজৰ ভাষাৰ প্ৰতি আওফলাত মন নিদিওঁ তেন্তে আমি যে আওমৰ নে নমৰিম তাক কোনে ক'ব পাৰে? বন্ধুসকল মন কৰিছেনে, আমি যদি আলাখৰ লাৰু বুলি ইংৰাজী ভাষাতে আঁঠু লওঁ তেতিয়া পণ আমাৰ জাতিটো আঁঠুৱা তলৰ মহ হ'বলৈ বেছি দিন নালাগে। অসমীয়া জাতি বোলে পতন, সেয়েহে আমাক আভুৱা ভাৰিবলৈ বৰ বেছি উঠি পৰি লগাৰ প্ৰয়োজন নাই। পূৰ্বতে কোনোৱে কৈছিল বোলে অসমীয়া কাণ গধুৰ আৰু কথা চহকিলো। এই কথাৰ উৰহীৰ ওৰটো এতিয়াহে বুজিলো। অসমীয়া বুলি বুকু ফিনাই থকা বোপাৰাম ধনীৰামহঁতৰ অৱস্থা যে বেজৰ নাকত খৰ হোৱাৰ দৰে হৈছে, এই কথা ভাবিলেই বুকু সমসমাই যায়। কঁকাল পৰা জাতিটোৰ কচুপাতৰ পানীহেন ভাষা প্ৰীতি দেখি কোনোৱে আকৌ মৰা হহ কৰি বান্দৰক কলতকৈ মৌ বেছি মিঠা বুলি বুজাবলৈ গৈ ঔকলৰ ভোগীহে হয়। কেই যে দিন পৰিল, আজিৰ অসমীয়াই হাই মোৰ কপাল বুলি কন্দাত বিনে গতি নাই। গুজেই গজালি হৈ অঙহী বঙহীবোৰেই বৰঅসমক ছেদ কৰিয়ে ক্ষান্ত নহৈ অসমীয়া ভাষাৰো খিচিৰি বনালে, তথাপিতো আমাৰ খাৰ খোৱা জাতিটোৰ কাণ্ড জ্ঞান নহয়। বিদেশীয়ে যে গছত উঠি গুৰি কাটিছে, অজিন পাতকীয়ে যে খাই পাত ফালিছে, দহো দিশৰ মানিক মধুৰী হেন বচা বচা ৰৌ বৰালি যে আনে কাহিনীছে, এইবোৰ দেখিও জড় হৈ থকা জাতিটোৰ চকু গজাই নাই। আগ পাছ নুগুনি অসমীয়াই খঙত টিঙিৰি তোলা বা টোপাই বুৰ মাৰিলেই জানো চেৰুচিগা ভাষা সাহিত্য জাকত জিলিকা হৈ উঠিব? মেল মিটিঙে গৈ সাহিত্য ৰক্ষাৰ নামত বাৰে ভুচহু কথা কৈ মূৰে ভৰি কঢ়াতকৈ ভাষাটোৰ প্ৰয়োগিক দিশ ব্যৱহাৰ দক্ষতা আদিত চকু দিয়া ভাল। অভিভাৱক সকললৈকো মোৰ জয়দেউ কাকুতি সন্তানক ইংলিছ মিডিয়ামত নাম লেখাই মাম্মি ডেটি শব্দ শুনাৰ লোভত নিজ স্বাধীনতাৰ গৌৰৱকণক যেন পানীৰ মিঠৈ নকৰে। মোৰ এই কথাষাৰ শুনি সন্মানীয় সভাসদে যেন মহতকৈ হিংচৰা পোৱালি বুলি খাওপাত নিদিয়ে যেন। মোৰ এই উফাইদাং মৰা কথা শুনি মোক আকৌ নপতা ফুকন বুলিও নকয় যেন। মোৰ এই 19-20 কথা শুনি চকু থাকিও খালত পৰিব খোজা জাতিটোৰ যদি গা লৰে নথৈ আনন্দিত হম মই। ইতিহাস সাক্ষী আছে, আগতে কলকাতাৰ 2-4জন প্ৰবাসী অধ্যয়নৰত ছাত্ৰৰ মনোবলেৰে গাই বাই চাহ এৰা পৰা ভাষাটোক কুণ্ডত কটা হেন কৰি আটোম টোকাৰি কৰাত কি প্ৰণালী কৰা নাছিল? এতিয়া যদি সকলোৱে এক হৈ নিজ ভাষা সাহিত্য সাংস্কৃতিক তুলি ধৰিবলৈ আহুপুৰুষাৰ্থ কৰোঁ তেতিয়া যে চকুৰ প্ৰচাৰতে নহলেও নাইপিয়া সাপৰ গতিত হলেও যে
এদিন আকাশ চুবগৈ ই ধ্ৰুৱ সত্য শেষাংশত মোৰ যদি অপৰিপক্ক জ্ঞানৰ বাক্যবানে জ্ঞাতে অজ্ঞাতে আপোনাৰ খবৰ মনত পদাঘাত কৰে তাৰ প্ৰতি ক্ষমা প্ৰাৰ্থনা কৰি ইয়াকেই কওঁ মোৰ দেশ মোৰ প্ৰাণ ভাৰত মহান তেজে তেজে বিয়পিছে তোৰেই জয়গান মোৰ ভাষা মোৰ সাহিত্য মোৰ সংস্কৃতি দেশে দেশে বিয়পক তোৰেই জীয়ৰী